নমস্কাৰ সমূহ দৰ্শকক আন্তৰিক স্বাগতম জনাইছো সংলাপৰ আজিৰ বিষয়বস্তু এটা অতিকে ভাইৰেল হোৱা ভিডিঅ' আৰু লতাজীৰ 90 সংখ্যক জন্মদিন আচৰিত হৈছে নহয় আচৰিত হ'বলগীয়া এক অনুষ্ঠান আজি আপোনালোকলৈ আগবঢ়াব বিচাৰিছো সাত ভনী দেশৰ দুই জীয়ৰী আছে আজি মোৰ সৈতে ৰেৰিক কাৰ্লো দিগবাক এয়া মোৰ সোঁহাতে আৰু হোৱা হৈছে পেবি আদো বামাং এই দুগৰাকী অৰুণাচলৰ জীয়ৰী ৰেৰিক জি হাৰ্দিক স্বাগত Thank you. গানেজে ষ্টাৰ্ট কৰে এই দুগৰাকী শিল্পীয়ে এইদৰে আচলতে ইয়াৰ পূৰ্বে অৰুণাচলৰ বহু এনে ঠাইত গীত গাইছে যিসমূহ গীত আচলতে আমি বহুতে বহু হাতে হাতে আছে কিন্তু তেওঁলোকে এনে এখন প্লেটফৰ্ম কেতিয়াও পোৱা নাই আৰু তেওঁলোকক মাতি অনাৰ উদ্দেশ্য এইটোৱে টিভিৰ পৰ্দাত আজি প্ৰথমবাৰ দুগৰাকী শিল্পীয়ে এইদৰে গীত গাইছে মই কৈছো যে অসমীয়াও সুন্দৰকৈ গাব পাৰে দুগৰাকীয়ে সেয়ে ৰেৰিকৰ কণ্ঠেৰে এইবাৰ অসমীয়া গীত এটি শুনিম হয় Thank you.